নমস্কাৰ মই কল্পনা বৈশ্য কৈছো আজি মই সমাজৰ কথাই কম মাজে মাজে দুই এটা বেলেগ দিছো যোৱা কালি এটা কবিতা পাঠ কৰি শুনাইছিলো আজি মই এই লিখা গল্পৰে সত্য কথাৰ ওপৰত লিখিছিলো গল্পটো মই গল্পটো কৈ নাযাওঁ মই সমাজৰ কথাখিনি কম আৰু গল্পটোত মানে অলপতো সত্য ঘটনা হলেও নাম দি বা এনেকৈ ৰহন সটুৱাব লাগে এনেকৈ লিখিছিলো নামটো আছিল মোৰ গল্পটোৰ এডছৰ কবলত পাপৰি আমাৰ এওঁলোকৰ পুলিচৰ মেগাজিনত প্ৰকাশ পাইছিল আৰু সেই গল্পটোৰ আৰলৈয়ে মই ঘটনাটো কম সঁচা ঘটনা সমাজৰ কথাটো মানে হল কি আমি লৰা বা ছোৱালীৰ বিয়া পাতিব গলে আমি প্ৰথমতে ৰাহি জোৰা বুলি কয় আচলতে আমাৰ ৰাখি আমাৰ যে ৰাখি কুম্ভ ৰাখি কন্যা ৰাখি এইটো আমাৰ ৰাহি জোৰা বুলি কয় আৰু ৰাহি জোৰাটো আমাৰ ওচৰত যিয়ে চাই আখাৰা কুস্তি তেওঁলোকৰ দ্বাৰাই চায় বা নাভাবে তেওঁ জ্যোতিষ বিদ্যাত কেনেকুৱা বা জ্যোতিষ বিদ্যাৰ কিবা আছে নেকি ডিগ্ৰী এনেকুৱা নাভাবে বা জ্যোতিষ বিদ্যাটো কিমান কি সত্য বা অসত্য সেইটোৰ ওপৰত সিমান গুৰুত্ব নিদিয়ে খালি আমাৰ ল'ৰা বা ছোৱালীৰ ক্ষেত্ৰত ৰাহি জোৰাটো চোৱা হয় এজনী ছোৱালীলৈ ল'ৰা এজন আহিলে ল'ৰা ঘৰৰ পৰা কলে বা সম্পৰ্কীয় মানুহে কলে তোমালোকৰ ছোৱালীজনীক বিয়া দিবা নেকি এই ল'ৰাটোৰ লগত তেওঁলোকে অলপ চালে যে এনেকুৱাকৈ দিব পাৰিব প্ৰথমতে ছোৱালীৰ ঘৰৰ পৰা হওক বা ল'ৰাৰ ঘৰৰ পৰা দুয়োটা ফালৰ পৰাই হওক কুষ্ঠিখন খুজি পেলাই কব যে আমি ৰাহি জোৰা চাওঁ তাৰ পিছত আমি ৰাহি জোৰা মিলিলে আমি বিয়াখন ঠিক কৰিম সেইটো কথা আগৰ পৰাই প্ৰচলিত হৈ আহি আছিলে তাৰে মাজত কোনোবাই যদি নিজে ঠিক কৰি বিয়া পাতিছে বা আমাৰ সমাজত সেইটোও আছে মই কব লাগিব সমজুৱা হলেও মানে ল'ৰা ছোৱালী লগ লাগি কিবা প্ৰব্লেম হলে বিয়াখন পাতি নিদিলে পলাই গুচি যায় সেইটো পলাই যোৱা বুলিয়ে কয় কিন্তু আমাৰ যেতিয়া মাক দেউতাকৰ ফালৰ পৰা বা ভাল পোৱা ল'ৰা ছোৱালী বা ল'ৰা ছোৱালী নিজেই ঠিক কৰিছে তেতিয়াও ৰাহি জোৰাটো চাই মাক দেউতাকে আৰু সুখী হয় যে আহিছে ৰাহি জোৰা আহিছে বৰ্গটো মিলিছে গোটেই ফালৰ পৰা আমাৰ ল'ৰাটোও সুখী হব ছোৱালীও সুখী হব সাংসাৰিক জীৱনত সুখী হব সেইটোৰ ওপৰত খুব গুৰুত্ব দিয়ে এতিয়াও আছে সেইবিলাক এতিয়া কথাটো হল কি আমি যেতিয়া ৰাহি জোৰা চালো বহুতে ৰাহি জোৰাৰ লগত চাই ল'ৰাটো কিমান পঢ়া ছোৱালীজনী কিমান পঢ়া বা ছোৱালীটো কেনেকুৱা ল'ৰাটো কেনেকুৱা সোধপোছ কৰে সেইবিলাক নকৰা নহয় কিন্তু আচল যিটো আমাৰ সমাজত সংক্ৰমিত হোৱা বেমাৰ যিবিলাক সংক্ৰমিত হোৱা বেমাৰ সেইবিলাক আমি কিছুমান বেমাৰ দেখিয়ে নাপাওঁ ছোৱালীটোৰ গাতো হয়তো আছে আমি গমে পোৱা নাই ছোৱালীও গম পোৱা নাই কিছুমান বেমাৰ চাইলেণ্ট থাকে আৰু ল'ৰাৰো হয়তো গম পোৱা নাই বা কিছুমানে গম পাইছে যদিও সংসাৰখন পাতি দিব ওলাইছে সেনেকুৱাও আছে দুই এটা ঘটনা এতিয়া কথাটো হল যেতিয়া আমি ৰাহি জোৰা চালো বিয়া ঠিক কৰিলো বিয়া দিলো তাৰ পিছত আমাৰ ঘটনাবিলাক আহি পৰে যে এনেকুৱা ঘটনা হল ইমান কম দিনৰ ভিতৰতে দৰাটো ঢুকাল বা ছোৱালীজনী ঢুকাল এনেকুৱা বহুত নানান ধৰণৰ কথা আহি পৰে সেইকাৰণে মই গল্পটিৰ দ্বাৰাই কব গৈছিলো এটা সত্য ঘটনা শুনি যে এইটো সত্যয়ে ঘটনা যে ল'ৰা ছোৱালীৰ ৰাহি জোৰা চোৱাতকৈ আমাৰ যিটো সমাজৰ সংক্ৰমিত বেমাৰ আৰু যিটো বেমাৰ আমি ঠিক কৰিব নোৱাৰো আৰু যিটো বেমাৰ
গিৰিয়েক ঘনীয়েকৰ শাৰীৰিক সম্পৰ্কৰ পৰাও আহে আৰু সেইখিনি সন্তানটোলৈও যায়। সেইটো বেমাৰৰ কাৰণে আমি বেছি গুৰুত্ব দিব লাগে। এতিয়া ধৰক মই গল্পটোত লিখিছিলো এইডছ বেমাৰৰ কথা, আৰু সেনেকুৱা নানান ধৰণৰ সংক্ৰমিত বেমাৰ আছে হয়তো, কিন্তু মই মেইনলি এইডছ বেমাৰৰ ওপৰত লিখিছিলো আৰু সেইটো সত্য কাহিনী আছিল। লিখিছিলো যে ৰাহিজোৰা চোৱাৰ পিছত যেতিয়া ছোৱালীজনীৰ বিয়া হল, কিছুদিন পিছত গম পালে ল'ৰাজনৰ এইডছ বেমাৰত আক্ৰান্ত হৈছে। তাৰে আগত গিৰিয়েক ঘনীয়েক ধুনীয়াকৈ আছিলে, গম পোৱা নাছিল। এখেতৰ কিছুমান চিমটম দেখা পালে ল'ৰাৰ, তেতিয়া ডাক্তৰক দেখুৱাবলৈ বাধ্য হৈছিল আৰু ডক্তৰে গম পাইছিল এইডছ বেমাৰ বুলি। তাৰে কিছুদিন পিছত ডক্তৰে কৈছিল, বা আমাৰ যিবিলাক পঢ়া শুনা ল'ৰা ছোৱালী নিজেও ভাবিব পাৰে যে এখেতৰ পৰা মোৰো দেহত আহিছে কিজানি এইডছ বেমাৰটো। সেইকাৰণে এই ছোৱালীজনীও টেষ্ট কৰিছিল। টেষ্ট কৰি গম পাইছিল যে হয়, তেখেতৰ গাতো এইডছ বেমাৰটো আহিছে। আৰু তেওঁলোকৰ মাজত এটা কেঁচুৱাও জন্ম পাইছিল বেমাৰবিলাক ধৰা নপৰোতে। লাহে লাহে কেঁচুৱাৰো কৰিলে টেষ্ট, যে এনেকৈতো আমি গম পোৱা নাছিলো, এই কইনাজনী ল'ৰা সন্তানটো বা ছোৱালী সন্তানজনীৰ চালেও ভাল হ'ব। মাক দেউতাকে ডিচিশ্যন ললে বা ডক্তৰেও কলে, সেনেকৈ চালে, চাই দেখিলে হয় সন্তানটোৰ গাতো আহিছে এইডছ বেমাৰৰ সংক্ৰমিত হিচাপে এইডছ বেমাৰ আহিছে। এতিয়া কি হল, সেই ছোৱালীজনীৰ বহুতে ল'ৰা আহিছিল, পঢ়া শুনা বা ভাল চাকৰিৰ এনেকুৱা মানে দিব পৰা ল'ৰা আহিছিল আৰু। কিন্তু ছোৱালীজনীক মানে ৰাহি জোৰাৰ কাৰণে সেইবিলাক কেঞ্চেল কৰি এই যিটো ল'ৰাত তাতে বিয়া দিলে, সেই ল'ৰাটোৰ কি হল, ৰাহি জোৰাত চাই যিটো সুখ শান্তিত সংসাৰ কৰিব সেইটো নহয়, কি হল এইডছ বেমাৰত গিৰিয়েক ঘনীয়েক সন্তানটোৰ সংক্ৰমিত হল। আৰু হোৱাৰ ফলত কিছুদিন পিছত গিৰিয়েক ঢুকালে। তেখেতৰ হয়তো বহুত আগতে আছিল। তাৰ পিছত কি হল, গিৰিয়েক গুচি গল, কতনো সুখৰ সংসাৰ হল। আহিছিল ধুনীয়াকৈ ৰাইজোৰা। আৰু কিছুদিন পিছত তেখেতসকলৰ সন্তানটোও ঢুকালে। কিন্তু তিৰোতাজনী ট্ৰিটমেণ্ট কৰি বাচি থাকিলে। মেডিচিনটো লৈয়ে থাকিব লাগিব এইডছ বেমাৰৰ। আৰু এইটো শাৰীৰিক সম্পৰ্কত আহে বুলি জানো, বা মই তেওঁৰ লগত কথা পাতিছো, তেওঁৰ লগত বহিছো, তেওঁৰ ওচৰত খাইছো একেলগে, সেইটোত নাহে বুলি মই জানো। কিন্তু শাৰীৰিক সম্পৰ্কৰ পৰা আহিছে। যিজন ল'ৰাই বিয়া কৰাইছে ছোৱালীজনীক, তেখেতৰ শাৰীৰিক সম্পৰ্কৰ কাৰণেই সন্তান জন্ম হল, আৰু এই বেমাৰটো শাৰীৰিক সম্পৰ্কৰ কাৰণেই আহিল। সেইকাৰণে মই গল্পটিৰ দ্বাৰাই বুজাইছিলো যে ৰাহিজোৰা চাওক, ৰাহিজোৰা চাই মাক দেউতাকে সন্তুষ্ট হয়, চাওক। মই কোৱা নাই ৰাহিজোৰা নাচাব, কিন্তু কি ৰাহিজোৰাৰ কাৰণে কিছুমান ছোৱালীৰে হওক ল'ৰা কেঞ্চেল হৈছে, ল'ৰাৰে হওক ছোৱালী কেঞ্চেল হৈছে, বা কেঞ্চেল কৰাৰ কাৰণে দুইটা ল'ৰা ছোৱালীৰ আগৰ পৰা কথা বাৰ্তা পতা আছিলে, ভাল পোৱা বুলিয়ে কয় আমাৰ, তেওঁলোকে পলাই গুচিয়ে গৈছে, ঘৰৰ মানুহকে কৈছে এনেকুৱানো তোমালোকৰ ল'ৰা ছোৱালী সমাজত নকৰিব লগা কাম কৰিলে। ৰাহিজোৰাৰ কাৰণে হৈছে এইটো। এতিয়া দুটা কথা, সেইটো এটা হয় আৰু এইটো সংক্ৰমিত বেমাৰটো হয়। এইকাৰণে ৰাহিজোৰাটো চোৱাৰ লগতে
কিছুমান কথা ভাবক বিজ্ঞানসন্মতভাৱে যে এইটোতকৈ দেখোন এইটোহে ডাঙৰ কথা। ৰাহীজোৰা চাই কি কৰিলে? মই যিটো কথা কলো আগতে, ৰাহীজোৰাৰ কাৰণে মিলা কাৰণে সংসাৰখন সুখেৰে চলিল নে এইডছ বেমাৰটোৰ কাৰণে সুখেৰে চলিল নে দুখেৰে চলিল? দুখেৰে চলিল। এইডছ বেমাৰটো আছিলে, কিন্তু সেই সময়ত যদি আমি ব্লাড টেষ্ট কৰিলো হয়, এইটো কৰিব লগা দৰকাৰ হৈছে। ল'ৰাৰো ব্লাড টেষ্ট কৰক, ছোৱালীৰো ব্লাড টেষ্ট কৰক। মই তেতিয়াই লিখিছিলো, এইটো 2007 চনতে মই লিখিছিলো গল্পটো, আৰু তেতিয়াই লিখিছিলো যে ৰাহীজোৰাৰ লগত যিবিলাক আমাৰ সংক্ৰমিত বেমাৰ আছে সেই ব্লাডটো টেষ্ট কৰক। এতিয়া ল'ৰা ছোৱালী পঢ়া শুনা কৰিছে, গাঁৱে ভূঞে পঢ়া শুনা কৰে, শিক্ষিত হৈছে। কিছুমান মাক দেউতাক আছে নপঢ়া, ল'ৰা ছোৱালীও কথাটো বুজাব পাৰে বা ওচৰৰ শিক্ষিত মানুহেও বুজাব পাৰে। এই কথাবিলাক অলপ সলনি হ'ব লাগে যে ৰাহীজোৰা চোৱাৰ লগতে আমি সংক্ৰমিত বেমাৰ আছে নে চাওঁ, কাৰণ এনেকুৱা ঘটনা হৈছে সমাজত। আৰু মই সেই সত্য ঘটনাৰ ওপৰত গল্পটো লিখি প্ৰচাৰ কৰিব চাইছিলো যে ৰাহীজোৰাৰ লগতে আপোনালোকে সংক্ৰমিত বেমাৰবিলাক ব্লাড টেষ্ট কৰি চাওক। যদি সন্মত নহয়, যেনেকৈ আপোনালোকে ৰাহীজোৰা নাহে কাৰণে কেঞ্চেল কৰিলে ভাল ল'ৰা ভাল ছোৱালী, যদি ব্লাড টেষ্ট কৰাটো সন্মত নহয় তেতিয়া কেঞ্চেল কৰক। কিয়? ৰাহীজোৰাৰ কাৰণে কেঞ্চেল কৰিব পাৰে বিয়াখন, ব্লাড টেষ্ট কৰিবলৈ সন্মত নোহোৱাৰ কাৰণেও পাৰে বিয়াখন কেঞ্চেল কৰিব। যদি ল'ৰা ছোৱালী ভাবে হয়তো এইটো সত্য কথা, এইটো টেষ্ট কৰিব লাগে, কিন্তু কোনোবা এটাই মানি লোৱা নাই বা দৰাৰ ঘৰৰ মানুহেও মানি লোৱা নাই, ছোৱালীৰ ঘৰৰ মানুহেও মানি লোৱা নাই, তেতিয়া কেঞ্চেল কৰক বিয়াখন। এই দেখিলেনে মই যিটো সত্য ঘটনাৰ ওপৰত গল্পটি কৈছিলো, এইডছ বেমাৰৰ কাৰণে সংসাৰখন ধ্বংস হল, ইয়াত ৰাহীজোৰাৰ কাৰণে হোৱা নাই। কিছুমানে ৰাহীজোৰা নোচোৱাকৈও নিজে ভাল পায়, মাক দেউতাকক নোকোৱাকৈ গুচি গৈও কৰবাৰ মন্দিৰত বিয়া পাতিছে, আছে তেওঁলোকৰো আছে, সুখ শান্তি হৈ সংসাৰ চলাইছে, সেনেকুৱাও দেখিছো। আৰু এতিয়া কথাটো মই বৈজ্ঞানিকভাৱেই কৈছো যে এইটো এটা বৈজ্ঞানিকভাৱে চাবলৈ গলে হয়, সংক্ৰমিত বেমাৰখিনি ৰাহীজোৰাৰ চোৱাৰ লগতে মানে ল'ৰা ছোৱালীৰ ব্লাড টেষ্টটো কৰিলে ভাল হয়। আৰু তেওঁলোকৰ সংসাৰত যেনেকে এইডছ বেমাৰৰ কাৰণে এখন সংসাৰ ধ্বংস হৈ গৈছিল, আৰু সেইটো যাতে নহয় সেইটো বেছি আমি গুৰুত্ব দিয়া উচিত। আৰু মই এই কথাখিনি কলো, আজি বহুত দীঘলীয়া কৰা নাই, মোৰ ভিডিঅ'বিলাক খুব দীঘলীয়া হয়, আৰু গল্পটো মই কব যোৱা নাই, সেইটো নাম দি ৰহন সতুৱে লিখিছিলো। এইটো মই সমাজত হোৱা কথা কথিতভাৱে কলো, আৰু গল্পটো কিমানে পঢ়িছে নাজানো, এই কথিতভাৱে কোৱা কথাখিনি সকলোৱে মানে ললে ভাল হয় যে হয় কথাটো, আৰু মই সেইকাৰণে কৈছো। আৰু কথাটো ভাবি চাওক আপোনালোকে হয় নে নহয়। আৰু মই আজিলৈ সামৰণি মাৰিলো, আৰু মোৰ কমেন্টছত লিখিব পাৰে বা এনেকুৱা এইটো কথা নহয় তেনেকুৱা, মই একো বেয়া নাপাওঁ, শিকি ল'ব ইচ্ছা যায় কথাবিলাক। আৰু আপোনালোকে যিকোনো এটা ভিডিঅ' ছাবস্ক্ৰাইব কৰিব, মোৰ ভিডিঅ' দি আছো পাই থাকিব, ভাল পালে লাইক কৰিব, শ্বেয়াৰো কৰিব পাৰে। আজিলৈ এৰিছো, নমস্কাৰ। আপোনালোকলৈ আৰু সেৱা এটা জনালো, মোৰ অন্তৰৰ মৰম যাচিলো।